welcome to my second channel, Lady Vlog. আজি মই মামাৰ ঘৰত যাব আজি মই মামাৰ ঘৰত যাবলৈ ওলাইছিলোঁ কিয় যাবলৈ ওলাইছোঁ এইটো কাৰণ মানে মাৰ জ্বৰ হেৰি হৈ আছে সেইকাৰণে মামা এতিয়া ঘৰত যাই আছোঁ আৰু পাপা আৰু মা আছে মা পিছত মা দেখা নাপাব এতিয়া দেখা পাব মা ঐ দেখাই নাপায় এইটো মা এইটো মেনে রাখছে দোস্ত এটা আইতা ঘরত যাই আছো সব রাস্তা এই দেখ সব এই রাস্তা আমার এনে দেখিছেন না দোস্ত এতিয়া দোকানত কিবা কিনিম বস্তু দোকান পালে তোর লগত পয়সা আছে দোস্ত মোর কিমান পয়সা জমা আছে দোস্ত কম দিয়ক চাই কম হব কেমন টাকা আছে মই এটা আইডিয়া কৰি কওঁ তোমাৰ ৫,০০০ মান টকা জমা আছে ৫,০০০ যা ৪,৫০০ টাকা মানে মই আৰু ৩,০০০ মান দিব লাগে তো চা মই কেনকে ৰাম এবাৰ মই কষ্ট কৰি জমাইছিলো মোক ৩,০০০ মান টাকা দিবি মোৰ পইচা পাতি নাই নাই মই জিংকে জমাইছিলো জমাবি এই গাড়ি স্পিড দেখা কথা ক'বলৈ ওলাইছিলোঁ মানে যাই আপোনালোকৰ সকলোৰে গাড়ী আছেই বা চাইকেল নাই আৰু গাড়ী আছেই বাইক চাইক বেছি জোৰত নচলাব যদি বেছি 60 ওপৰত চলায় তেতিয়া পুলিচ আপোনালোকৰ ফাইন কাটিব পইচা ল'ব মানে সেইকাৰণে আজিৰ পৰা এটা কথা ক'বলৈ মন কৰিব আপোনালোকে অলপমান আৰামত যাই থাকিব আৰু আৰামৰ একদম এইটো কথা মন কৰিবলৈ সঁচাকৈ দোস্ত গাড়ীখন কি আৰামত যাই আছে এনেকুৱা বেছি স্পীডত যদি যায় ফাইন কাটিব আপোনালোকৰ সেইকাৰণে বেছি গাড়ী জোৰত চলাব নালাগে এইখন বাইক কিমান জোৰত চলাই তাৰ ফাইন কাটিব আৰু যদি অলপমান জোৰত চলায় এইখন বাইকৰ চাওক দেখুৱাই দিছোঁ আপোনালোকক চাইকেল আছে না চাইকেলত যিমান জোৰত যাওঁ যিমান পেডেল মাতাৰে একো কথা নাই কিন্তু বাইকৰ গাড়ী সেইগিলানো কথা আছে আমিও বেছি জোৰত চলা নাই চাওক কিমানত চলাই আছোঁ চাওক এই দেখিছে না পিছত দেখিছে আপোনালোকে আমাৰ ভিডিঅ'টো এনে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক নালাগে দিয়ক ছাবস্ক্ৰাইব কৰিলে হ'ব যাই মোৰ ভিডিঅ' চাই আৰু এতিয়া কিবা কিনিব লাগিব দুডাল আবা কিনো মই কিনো এতিয়া থেংক ইউ আংকল আমি পিতুলো